Hello, welcome back to Pakhi's tutorial. আজি মই তোমালোকক দিবলৈ গৈ আছো ফ্লেমিঙ্গো বুকৰ second chapter lost spring or important question answers, long answers, short answers আৰু বুকৰ কিছুমান question answers. So মোৰ ভিডিওটো শেষ নোহোৱালৈ চাবা আৰু লগতে মই কিছুমান কথা কম ভিডিওটোৰ শেষত so চাই থাকিবা. আহা এতিয়া আমি ভিডিওটো ষ্টাৰ্ট কৰো. আজি আমি ডিসকাস কৰিম ফ্লেমিঙ্গো বুকৰ সেকেন্ড চেপ্টাৰ লষ্ট স্প্ৰিঙৰ ওপৰত শৰ্ট কুৱেশ্যন আনসাৰ্স আৰু কুৱেশ্যন নম্বৰ 1 টু হ'ল হু ইজ দি অথৰ অফ লষ্ট স্প্ৰিং আৰু এনসাৰটো হ'ল এনিছ ইয়ং ইজ দি অথৰ অফ লষ্ট স্প্ৰিং কুৱেশ্যন নম্বৰ 2 হোৱাট ইজ লষ্ট স্প্ৰিং এবাউট এনসাৰ দি আৰ্টিকল লষ্ট স্প্ৰিং ইজ এবাউট দি ষ্টৰিজ অফ ষ্টলেন চাইল্ডহুড কুৱেশ্যন নম্বৰ 3 where was the original home of Sahib's family? Answer. The original home of Sahib's family was in Dhaka, Bangladesh. Question number 4. What does the author of Lost Spring find Sahib doing every morning? Answer. The author finds Sahib scrunching the garbage drums every morning. A question to khudise je Lost Spring chapter 2 author jane Sahibok প্ৰত্যেক ৰাতিপুৱা কি কৰি থকা দেখে আৰু এনসাৰটোত কৈছে যে অথৰজনে সাহিবক সদায় এটা জাবৰ দম খুচৰি থকা দেখে Question number 5 What does Sahib look for Answer Sahib looks for gold mean 1 rupee or sometimes more than that in the garbage drums Questionটোত সুধিছে যে সাহেবে কি বিচাৰি থাকে আৰু এনসাৰটোত কৈছে সাহেবে খুন বিচাৰি ফুৰে খুন মানে ইয়াকে বুজাইছে যে এটকা নহলে বা কেতিয়াবা এটকাতকে বেছি যিবোৰ কি জাবৰ দমৰ ভিতৰত বিচাৰি থাকে Question number 6 Where is Sahib and where has he come from Answer He is in Simapuri near Delhi and he has come from Dhaka Bangladesh back in 1971 কুৱেশ্যনটোত সুধিছে যে সাহিব ক'ত আছে আৰু হি ক'ৰ পৰা আহিছিল আৰু এনসাৰটোত কৈছে যে সাহিব সীমাপুৰী নামৰ এখন ঠাই যিখন আছিল দিল্লীৰ ওচৰে পাছৰে আৰু হি আহিছিল ঢাকা বাংলাদেশ আৰু 1971 চনত আৰু এতিয়া আমি ডিসকাস কৰিব গৈ আছো বুকৰ কিছুমান কুৱেশ্যন আনসাৰ্স আৰু কুৱেশ্যন নম্বৰ 1 টু হ'ল what explanation does author offers for the children not wearing footwear? Answer. The author offers an explanation about those children who never use any footwear is only for the condition of poverty. The author explains that sometimes it is for some traditional values, but many times it is only for poverty. এই কুৱেশ্যনটোত সুধিছে যে অথৰে সেইবোৰ ল'ৰা-ছোৱালীৰ বিষয়ে যোনবোৰে জোতা বা চেন্ডেল নিপিন্ধে সিহঁতৰ বিষয়ে কি বুলি ব্যাখ্যা কৰিছে এই লষ্ট স্প্ৰিং চেপ্টাৰটোত আৰু এনসাৰটোত কৈছে যে অথৰে ব্যাখ্যা কৰিছে যে এই ল'ৰা-ছোৱালীবোৰে যোনবোৰে চেন্ডেল বা জোতা নিপিন্ধে সিহঁতে কাৰণ সিহঁতৰ ইমানেই কণ্ডিশ্যন বেয়া সিহঁতে ইমানেই দুখীয়া যে সিহঁতে এযোৰ জোতা বা চেন্ডেল কিনি পেলাই পিন্ধিব নোৱাৰে তাৰ বাহিৰেও কেতিয়াবা এটো এটা পৰম্পৰা হয় যাৰ বাবে সিহঁতে জোতা বা চেন্ডেল নিপিন্ধাকৈ থাকিবলগীয়া হয় কিন্তু প্ৰায় চাবলৈ যদি যাওঁ তেন্তে এটো অনলি সিহঁতে দুখীয়াৰ বাবেহে Question number 2 Is Sahib happy working at the tea stall? Explain. Answer. Sahib is not happy working at the tea stall because he come into the bonding of duty and responsibility. Sahib is not the master of his own life as he was before. এই কুৱেশ্যনটোত সুধিছে যে সাহিব হেপি নে সেই চাহৰ দোকানখনত কাম কৰি ব্যাখ্যা কৰিবলৈ দিছে আৰু এনসাৰটো হ'ল যে সাহিবে অলপো হেপি নাছিল সেই চাহৰ দোকানখনত কাম কৰি কাৰণ সি এটা দায়িত্বৰ মাজত আহি গৈছিল যে এটো বা হেতু নকৰিলে নহয় যিটো তাৰ মালিকে অৰ্ডাৰ দিয়ে হেতু সি মানিবই লাগে কিন্তু আগতে সি তাৰ তেনেকুৱা নাছিল কাৰণ সি আগতে নিজৰ লাইফটোক চলাইছিল কিন্তু এতিয়া এনেকুৱা নহয় এতিয়া সি নিজৰ লাইফৰ মাষ্টাৰ নহয় আৰু কুৱেশ্যন নম্বৰ 3
What makes the city of Firozabad famous? Or what is Firozabad famous for and why? Answer. The city of Firozabad is famous for glass Bengal industry. It is the center of India's glass blowing industry where people works generation after generation as Bengal maker. Question to khudise je Firozabad kihor babe bikhat aru tar tolor question to khudise je Firozabad kihor babe bikhat aru kyo. Answer dot koise Firozabad city khon glass Bengal industry বুলি জানা হয় আৰু তাৰ বাবে ফেমাস আৰু তাৰ লগতে ইণ্ডিয়াৰ গ্লাছ ব্লোয়িং চেণ্টাৰ হয় ফিৰোজাবাদখন তাতেই সকলো ধৰণৰ খাৰু বনোৱা হয় য'ত তাৰ মানুহবোৰে জেনেৰেশ্যনৰ পাছত জেনেৰেশ্যন কি কৰি আছে খাৰু বনোৱাৰ হিচাপে আছে Mention the hazards of working in the glass Bengal industry, or why do the young inhabitants of Firozabad ends up losing their eyesight? Answer. The children of Firozabad are compelled to work as a Bengal maker in the glass Bengal industry. They have to work around the hot furnitures with high temperatures in compact rooms without air and light. They have no protection for their eyes when they're welding glasses or polishing them, so in a very early age, they lose the brightness of their eyes. Even the another hazards of working as a Bengal maker that the children's eyes are more adjusted to dark than to the light outside. This is again one symptom of eye disease. A question to khudise je এই ফিৰোজাবাদৰ যিখিনি ল'ৰা ছোৱালী বেংগল ইণ্ডাষ্ট্ৰীত কাম কৰে খাৰু বনোৱা ইণ্ডাষ্ট্ৰীত কাম কৰে সিহঁতৰ খুব কম সময়তে সিহঁতৰ চকুৰ পাৱাৰটো কিয় গুচি যায় আৰু এনসাৰটোত কৈছে যে সেই ল'ৰা ছোৱালীবোৰে যোনবোৰে বেংগল ইণ্ডাষ্ট্ৰীত কাম কৰে সিহঁতে বহুত তাপমাত্ৰাত কাম কৰি থাকে ভিতৰত বন্ধ এটা কোঠালিত একো লাইট অকমান বতাহ নোপোৱাকৈ সিহঁতে আৰু সিহঁতৰ চকুত যিবোৰ যেতিয়া ৱেল্ডিং বা পলিচিং কৰে গ্লাছবোৰ যেহেতু খাৰুৰ গ্লাছেৰে বনোৱা হয় গ্লাছবোৰ যেতিয়া পলিচিং বা ৱেল্ডিং কৰা হয় সিহঁতৰ চকুত একো প্ৰটেকশ্যন নাথাকে এযোৰ চশমা নাথাকে যাৰ বাবে সিহঁতৰ চকুটো বহুত সোনকালে ব্ৰাইটনেছটো নাইকিয়া হৈ যায় আৰু তাৰ লগতে কৈছে যে সিহঁতৰ চকুবোৰ পোহৰতকৈ মানে আন্ধাৰ জেগাতহে বেছিকৈ এডজাষ্ট হয় আৰু সেইটো এটা মানে চকুৰ বেমাৰৰ লক্ষণ Question number 5. Where was Sahib's original home? Why he came back from there? Answer. Sahib's original home was in Dhaka, Bangladesh. Many terrible storms swept away their homes and fields, so they come from there to stay in the big city in search of gold. Question to khudise je Sahibor original ghor kot aru hi tar pora kyo gusi ahil এনসাৰটোত কৈছে যে চাহিবৰ অৰিজিনেল ঘৰ হ'ল ঢাকা বাংলাদেশত সিহঁতে তাৰ পৰা ইয়াৰ বাবে আহিবলগীয়া হ'ল কাৰণ এজাক ধুমুহাই সিহঁতৰ ঘৰ আৰু সিহঁতৰ যিটো ফিল্ড আছিল চব মানে ভাগি চুৰমাৰ কৰি দিলে যাৰ বাবে সিহঁতে ডাঙৰ চহৰলৈ আহিব লগা হ'ল কিহৰ বাবে সোণ বিচাৰি সোণ মানে কি কৈছিলোঁ সিহঁতে এটকা বা দুটকা যিবোৰ সিহঁতে জাবৰ দমৰ ভিতৰত বিচাৰে Question number 6 What was Mukesh wants to be Answer Mukesh wants to be motor mechanic in future Question number 7 What have killed the ability to dream to the children of Firozabad town or the Bengal makers Answer Years of mind numbering toil have killed all the initiative So video to sala buji palane nai mok comment kori jonaba ar tar logate kau je jodi mor video to bhal poa tente like comment share sob kori diba aru description or link dia hoy ase duta most important question answers jiketa protik bosore itu nohole hitu ahie thake so bahut important hoy download kori link to likhi loba aru এখিনিয়ে কৈ মোৰ ভিডিঅ'টো শেষ কৰোঁ থেংক ইউ